हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। तो आज गई आसो विश्वनाथ घाट। तो ताते क्यों गई आसो कारण मोर छागली एटा दिबले आसिले दान तुलनी बियारे तो एटु दियाई जोৱা नाছিলে हेकारणे আজি बोलो দি থৈ আহো कारण आको केतियाबा आहू हेकारणे भाबिलो एबारे দি দিম আৰু ছাগলীটো। तो आमी गई आसो सबे ছাগলীটো दिबले आमार रास्ता विश्वनाथ घाटले जोৱা। हे आमी आহি पालो घाटले आহি पेले अलप मन्दिर दर्शन करिलो কৰি মেলি পেলাই ছাগলীটো দান দিম আৰু অলপ দেৰিকে হ'ব এটামান বজাত হ'ব আৰু পূজাৰী আহিব তাৰে পিছতেহে মানে ছাগলীটো ল'ব। তো এইটো ছাগলীটো আমি অকণ ফটো উঠিও ল'লো। তো তাতে ভোগো খালো খাই বৈ পেলাই ছাগলীটো দিলো আৰু এয়া দি মেলি আহি আকৌ আমি গধূলিকে আকৌ গোটেইবিলাকে চাইকেল লৈ ফুৰিব আহিছোঁ। মই আকৌ চাইকেলৰ কেৰিয়াত বহিছোঁ দেই মানুহজনৰ। তাৰপিছতে আৰু অলপ চলপ ফুৰিলোঁ। আমাৰ ওচৰতে পাৰ্ক এখন আছিলে তো পাৰ্কখনলৈ গ'লোঁ ফটো চটো উঠিলোঁ আৰু অলপমান এনজয় কৰিলোঁ সবেই ফুচকা খাই বইলোঁ সেনেকৈ কৰি আৰু চাইকেল চলাই আচলতে ভাল লাগে কিমাননো গাড়ীত উঠি থাকিম সেইকাৰণে অলপ চাইকেলকে চলাই দিলোঁ। আহিলোঁ আকৌ এতিয়া ভি মাৰ্টত আহিলোঁ অলপ কিবা লওঁ মগ লৈছে মগ লৈছে তাৰপিছতে আৰু চাওঁচোন আৰু কিনো পাওঁ ল'বলৈ। এয়াই আজিৰ ভিডিঅ'টো। তো চাই যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।